হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'লৈ। আজি মই উপস্থিত আছোঁ বৰপলহা 1 নং দলুৰি চুবুৰীত। ইয়াতে এটা প্ৰতীকী ৰূপত ভেলাঘৰ নিৰ্মাণ কৰিছে। ইয়াৰে দাদা এজনে আমাক ভেলাঘৰটি দেখাব, গতিকে মই সোমাই গৈছোঁ ভেলাঘৰটিৰ ভিতৰলৈ। অসমবাসী ৰাজ্যলৈ আমি ভোগালী বিহুৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। বৰপলহা 1 নং দলগুৰি চুবুৰীৰ যুৱকসকলে সাজি উলিয়াইছে এটা ধুনীয়াকৈ মেজি ঘৰ। আমি ইয়াতে আমাৰ অসমীয়া যাৱতীয় ভোগালী বিহুৰ আদৰৰ প্ৰস্তুতি মেজি সম্পূৰ্ণ আমাৰ কাম পূৰ্ণ কৰি ইয়াৰ লগে লগে আমি ইয়াতে এটা পাকঘৰ বনাইছোঁ। পাকঘৰত তেনেকৈ আমাৰ মাহঁতে বৰমাহঁতে পিঠা পনা বনাই মাঘ বিহুৰ কাৰণে। ইয়াতে আমি প্ৰতিকৃতিক আমি দিম। আমাৰ কামবিলাক সম্পূৰ্ণ হোৱা নাই, ইয়াতে আমাৰ কাম চলি আছে। যেনেকৈ আমি ইয়াতে আমাৰ এজনী আমাৰ মহিলা আমাৰ পিঠা পুৰি থাকিব আৰু ঠিক তেনেকৈ আমি ইয়াতে প্ৰতিকৃতি আমি দিব চেষ্টা কৰিছোঁ। ইয়াৰ লগে লগে আমি ইয়াতে উপস্থাপন কৰিবলৈ বিচাৰিছোঁ যে আমাৰ ইয়াতে আমাৰ কালৰ বুকুত হেৰাই যাব ধৰা এটি সম্পদ আমাৰ কুঁৱা। আগৰ দিনত যেনেকৈ আমাৰ মানুহে দমকল নাছিলে, দমকল নথকা অৱস্থাত আমি কি কৰিছিলোঁ, কুঁৱাৰ পৰা পানী হৈছিল, নদৰ পৰা পানী হৈছিল। আৰু ইয়াতে আমাৰ আগৰ এটি মহিলা আৰু কেনেকৈ পানী তুলি থাকিব সেই প্ৰতিকৃতিটো আমি ইয়াতে সম্পূৰ্ণভাৱে দাঙি ধৰিবলৈ বিচাৰিছোঁ। আমাৰ ইয়াৰ লগে লগে আমি ইয়াতে এটা চাংঘৰ নিৰ্মাণ কৰিছোঁ। চাংঘৰটোত আমাৰ এটি কৃষি জীৱনৰ গাঁৱলীয়া কৃষি স্বভাৱ পৰিয়ালতা কেনেকৈ বসবাস কৰিছে এটা গাঁৱত সেইখন জনগোষ্ঠীটো আমি উপস্থাপন কৰিব বিচাৰিছোঁ। আমি এটা চাংঘৰ নিৰ্মাণ কৰি চাংঘৰটোত উপস্থাপন কৰিব। ইয়াৰ লগে লগে আমাৰ মাছ ধৰা সঁজুলি আমি ইয়াতে উপস্থাপন কৰিবলৈ বিচাৰিছোঁ। আমি ইয়াতে এখন জাল আমি উপস্থাপন কৰিছোঁ। ইয়াৰ লগে লগে মাছ ধৰা সঁজুলিটো আমি ইয়াতে পলটো আমি ইয়াতে আমি উপস্থাপন কৰিবলৈ বিচাৰিছোঁ। তাৰপিছত আমি ইয়াতে উপস্থাপন কৰিবলৈ বিচাৰিছোঁ জাকৈ, খালৈ, চেপা, এইবিলাক আমাৰ মাছ ধৰা সঁজুলি। কালৰ বুকুত আমাৰ এইবিলাক হেৰাই গৈছে, নৱপ্ৰজন্মই আমাৰ চিনি নাপায় বস্তুবিলাক। ইয়াৰ লগে লগে আমাৰ খেতি সঁজুলি, খেতি কৰা সঁজুলি আমাৰ ইয়াতে নাঙল আমি প্ৰতিকৃতিক আমি ইয়াতে উপস্থাপন কৰিবলৈ বিচাৰিছোঁ। ইয়াৰ লগে লগে আমাৰ পথাৰত ব্যৱহাৰ কৰা আমাৰ নাঙল, যুঁৱলি, মৈ, তাৰপিছত আমি অসমীয়া ভাষাত কোৱা ভূঞাবাৰী বুলি কয় ধান কৰিবৰ কাৰণে। ইয়াৰ লগে লগে আমি ইয়াতে উপস্থাপন কৰিবলৈ বিচাৰিছোঁ এইটো আমাৰ ঢেঁকীঘৰ। ঢেঁকীঘৰত কেনেকৈ আমাৰ মা বৰমাহঁতে আমাৰ ঢেঁকী দি চাউল খুন্দি পিঠাগুড়ি উলিয়াই মাঘ বিহুৰ কাৰণে আমি ইয়াতে আমাৰ এইটো আমি প্ৰতিকৃতি আমি উপস্থাপন কৰিবলৈ বিচাৰিছোঁ। ইয়াৰ লগে লগে আমি আহিছোঁ এতিয়া আমাৰ চোতাললৈ। এইখন চোতালত আমি ধান কাটি অনাৰ পিছত, আঘোণৰ মাহত ধান কাটি অনাৰ পিছত আমি ইয়াতে এটা মৰণা মাৰা দৃশ্য আমি ইয়াতে প্ৰতিকৃতিৰ ওপৰত দেখাবলৈ বিচাৰিছোঁ যে গৰুৰ সহিতে আমি ইয়াতে মৰণা মাৰিবলৈ বিচাৰিছোঁ। এইজন আমাৰ সৰুতে আমাৰ মৰণা মাৰাত সহায় কৰিছে। এই গোটেইখিনি বস্তু আমি ইয়াতে প্ৰতিকৃতিৰ ওপৰত উপস্থাপন কৰিবলৈ বিচাৰিছোঁ যে কালৰ বুকুত হেৰাই যোৱা এই আমাৰ সম্পদবিলাক আমাৰ নৱপ্ৰজন্মই চিনি নাপায়। তেওঁলোকে যাতে এই সম্পদসমূহ চিনি পায়, আমাৰ সমাজত এই সম্পদসমূহ সদায় বৰ্তি থাকে, সেই উদ্দেশ্য আগত ৰাখিয়ে সমূহ অসমবাসী ৰাইজলৈ আমি ভোগালী বিহুৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰি আমি ইয়াতে এইটো আমি প্ৰতিকৃতিৰ ওপৰত উপস্থাপন কৰিবলৈ বিচাৰিছোঁ। ধন্যবাদ। এয়া আমাৰ মাজত কণ কণ ল'ৰা ছোৱালী কিছুমান আছে, ইহঁতক মই অলপ সুধিবলৈ বিচাৰিছোঁ বিহুৰ প্ৰস্তুতি কেনেকুৱা লাগিছে তোমালোকৰ অনুভৱটো? এই তোমালোকে এয়া যে ধুনীয়াকৈ মেজিটো বনাইছে, তোমালোকে সহায় কৰিছেনে কিবা? বাকী মেজিটো কোনদিনা জ্বলোৱা হ'ব?